কোন খেতু হা কাক আপুনি ঢোল পিটি পিটি শুনাই আছে মই ৰজাঘৰীয়া ঘোষক ঢোল পিটি পিটি শুনাবলে ঘোষক হোৱা হলেতো ভালেই আছিলে ভাগ্য ভাল খেতু নহল তুমি মানে জেঠ মাহটো জিভা ধৰাই থৈছা এখুন্দা লাগিম বুলি ৰবচোন আপুনি কিয় চিঞৰি চিঞৰি শুনাই আছে মই গাড়ী নলওঁ বুলি তুমি নোলোৱা কাৰণে নোলোৱা বুলি কৈছো বোলো মোৰ তিৰি তেনেকুৱা নহয় কোনে ক'লে আপোনাক গাড়ী নল'ম বুলি হা এই মণি যে এক কথাৰ মানুহ গাড়ী ল'ম বুলি ক'লো যেতিয়া ল'মেই পৃথিৱীৰ কোনো শক্তিয়ে লাগিলে আইন আদালত পুলিচ যোনেই নাহক মুঠতে মণি খাটনিয়াৰক বাধা দিব নোৱাৰে এইয়া মঞ্চত মণি খাটনিয়াৰ মানুহ কেইটামান গোটাই দিওঁ নেকি কোনোবা দিনা এই ৱালত মূৰ মাৰি ফালি পেলাম কাৰ নিজৰে কোনে ধাৰলে দিব সেই তাকেই কয় নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা সতিনীয়ে চপাম মই এফালে গাড়ী সোমাব ইফালে সতিনী সোমাব ই সোমোৱাই থাকক তথাপিও গাড়ী ল'বাই গাড়ীখন লোৱাৰ পিছত মোৰ কামৰ বোজা নেবাঢ়িব দিনে নিশাই মই মেলে মিটিঙে ঘূৰি ফুৰিম ঘৰত আপোনাকে ভাত পানী কেইটা যোগাৰ দিবলৈ মাইকী মানুহ এজনী নেলাগিব আনক বায়ে দিওঁ নে কি গুৰুঘাটখন